PMGY আঁচনিৰ ঘৰ আগন্তুক ৪৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিব লাগিব, অন্যথা হ'ব জেল। ঠিকাদাৰলৈ হুংকাৰ সাংসদ হৰেণ সিং বেৰ। আগন্তুক বিধানসভা নিৰ্বাচনক লৈ তৎপৰ মহামায়া পৰিষদ সমষ্টিৰ বিজেপি কৰ্মকৰ্তা তথা সমৰ্থক ৰাইজ। কাৰ্বি আংলঙৰ টকমকা মহাবিদ্যালয়ৰ প্ৰাক্তন তথা প্ৰতিষ্ঠাপক অধ্যক্ষৰ দেহবাসনা শোকত স্পৃহমান সমগ্ৰ জিলা। নমস্কাৰ, ষ্টুডিঅ'ত মই পৰজ্যোতি শৰ্মা। এতিয়া গৈছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ। ৰংখাং পৰিষদ সমষ্টিৰ অধীনত PMGY আঁচনিৰ অধীনত হিতাধিকাৰীৰ নামত নিমৈমান অৱস্থাতে আছে ঘৰ। সম্পূৰ্ণ হোৱাৰ বাবে বহু বাকী ঘৰসমূহ পৰিদৰ্শন কৰিবলৈ গৈ সাংসদ হৰেণ সিং বেৰ ৰঙাচকু লেহেমীয়া গতিৰে কাৰ্য সম্পাদন কৰা ঠিকাদাৰলৈ হুংকাৰ দি ক'লে যে ছেপ্টেম্বৰৰ আগন্তুক ৪৫ দিনৰ ভিতৰত ঘৰ সম্পূৰ্ণ নকৰা ঠিকাদাৰসকলে খাব লাগিব জেলৰ ভাত। এইবাৰ সেনৰ এজাক ৰংখাং পৰিষদ সমষ্টিৰ সদস্য তথা সাংসদ হৰেণ সিং বে এইবাৰ সোপা দিলা ঠিকাদাৰলৈ মাৰ্জনা নকৰিব। সময়মতে কাম সমাধান, অন্যথা জেলৰ ভাত খোৱা খাটাং। ৰংখাং সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ সন্দৰ্ভত পৰিদৰ্শন কৰাৰ লগতে PMGY অধীনত লিংটিং সংগ্ৰাম আৰু বিঅপি গাঁৱৰ দৰিদ্ৰ হিতাধিকাৰীৰ নামত প্ৰদান কৰা ঘৰসমূহ অৰ্থ সমাপ্তি হৈ পৰি থকা দেখি ক্ষোভিত হয় সাংসদগৰাকী। ঠিকাদাৰসকলৰ সৈতে এই সন্দৰ্ভত আলোচনা বিলোচনা কৰাৰ লগতে অহা ৪৫ দিনৰ ভিতৰত সম্পূৰ্ণ কৰি তুলিবলৈ নিৰ্দেশ দিয়ে। বিধানসভা নিৰ্বাচনৰ আগতীয়াকৈ এইসমূহ ঘৰ সম্পূৰ্ণ কৰি তোলা অতি আৱশ্যক বুলি দৰ্শাই নিৰ্দেশ দিয়ে সাংসদ বে। ডংকামকমৰ পৰা কেলভিন তাৰাঙৰ ৰিপৰ্ট, কাট নিউজ। কাৰ্বি আংলং জিলাৰ মহামায়া পৰিষদ সমষ্টিৰ বিজেপি কৰ্মকৰ্তা তথা সমৰ্থকসকলৰ মাজত আগন্তুক বিধানসভা নিৰ্বাচনক লৈ যথেষ্ট তৎপৰ দেখা গৈছে। বিগত দিন ধৰি ধাৰাবাহিকভাৱে সমষ্টিটোৰ ভিন্ন স্থানত দলীয় সভা অনুষ্ঠিত কৰিছে দলে। জিলাখনৰ মহামায়া পৰিষদ সমষ্টিত পৰিষদৰ কাৰ্যবাহী সদস্য তথা স্থানীয় জনপ্ৰতিনিধি লুনচিং তেৰণৰ নেতৃত্বত ৰাজ্যৰ আগন্তুক বিধানসভা নিৰ্বাচনক লৈ বিভিন্ন সভা সমিতি অনুষ্ঠিত কৰি দলীয় সমৰ্থক তথা ৰাইজৰ পৰা সমৰ্থন আদায়ৰ কাৰ্য তুংগত দেখা গৈছে। দেওবাৰে বৰগংগা পলিং ষ্টেচনৰ অধীনত টেকে ৰংপি গাঁৱত অৱস্থিত বৰগংগা LP স্কুলত মহামায়া বিজেপি ব্লক মণ্ডল বিষয়ববীয়া আৰু কৰ্মকৰ্তাসকলৰ মাজত গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত মুখ্য অতিথি হিচাপে স্থানীয় জনপ্ৰতিনিধি লুনচিং তেৰণ, VDC অধ্যক্ষ অৰ্চন ৰংপি, বিজেপি মণ্ডলৰ সভাপতি পূৰ্ণ ইংতি, সভাপতি বাবু টিছকে ধৰি দলীয় কৰ্মকৰ্তা তথা সমৰ্থকসকল উপস্থিত হয়। বৰগংগা পলিং ষ্টেচনৰ সভাপতি মজা সিং ৰংখাঙৰ উপস্থিতিত অনুষ্ঠিত সভাখনত আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি দলৰ প্ৰাৰ্থীক বিজয়ী কৰিবলৈ বিভিন্ন কৰ্মপন্থা তথা পৰামৰ্শ সন্দৰ্ভত আলোচনা কৰা হয়। ননবাবে ইলেকশন sa helupinga sitari tum chingwailo kedamtam aphom election sitame mohamaya arada tumdiri tum tham DGP aphan vote na pisina bahai bomlo sitame sorkar anon central local tum BJP sorkar state local tum sorkar council local tum sorkar sorkar obahu rada phan kaprek kire India war sai scheme amokata me nang pipiklo Mongoling report, Cut News.
অৱসৰপ্ৰাপ্ত তথা প্ৰাক্তন অধ্যক্ষ ডক্টৰ মুলান চন্দ্ৰ হীৰা আৰু নাই ডকমকা মহাবিদ্যালয়ৰ প্ৰাক্তন তথা প্ৰতিষ্ঠাপক অধ্যক্ষগৰাকী সুদীৰ্ঘ দিন ধৰি একাধিক ৰোগত অসুস্থ আছিল অৱসৰপ্ৰাপ্ত তথা প্ৰাক্তন অধ্যক্ষ ডক্টৰ মুলান চন্দ্ৰ হীৰা আৰু নাই ডকমকা মহাবিদ্যালয়ৰ প্ৰাক্তন তথা প্ৰতিষ্ঠাপক অধ্যক্ষগৰাকী সুদীৰ্ঘ দিন ধৰি একাধিক ৰোগত অসুস্থ আছিল শিক্ষক দিৱসৰ দিনাই সন্ধিয়া প্ৰায় 7:30 বজাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন অধ্যক্ষগৰাকী মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল 61 বছৰ ডকমকা থংনকপে কলেজৰ প্ৰতিষ্ঠাত যথেষ্ট অৰিহণা যোগাইছিল ডক্টৰ হীৰা মৃত্যুৰ সময়ত শিক্ষয়িত্ৰী পত্নী দুই পুত্ৰ সহ অজস্ৰ গুণমুগ্ধ ইহ সংসাৰত এৰি থৈ যায় প্ৰাক্তন অধ্যক্ষগৰাকীৰ বিয়োগত সমগ্ৰ কাৰ্বি আংলং জিলাত বিয়পি পৰিছে শোকৰ ছাঁ বুকলেক হাতৰ পৰা ৰাজু কাঠাৰ ৰিপৰ্ট কাট নিউজ বুকাজান প্ৰেছ ক্লাবৰ নতুন কমিটি গঠন পুৰণি কমিটি ভংগ কৰি গঠন কৰা হয় নতুন কমিটি ইতিমধ্যে কমিটিখনৰ কাৰ্যকাল 3 বছৰ পূৰ্ণ কৰাত নতুন কমিটি গঠন কৰি দিয়া হয় দেওবাৰে পুৱা দিনজোৰা কাৰ্যসূচীৰে শুভাৰম্ভ হোৱা এইখন অনুষ্ঠানত বুকাজান প্ৰেছ ক্লাবৰ সদস্য প্ৰাক্তন প্ৰকাশ গগৈ বুকাজান প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে আৰু এই কাৰ্যত সহযোগ কৰে সাংবাদিক আনন্দ তেৰাঙে স্মৃতি তৰ্পণ কৰে সত্য প্ৰাক্তন সম্পাদক ৰূপুল দিহিঙীয়াই আৰু এই কাৰ্যত সহযোগ কৰে অৰ্জুন থাপাই পুৱা ভাগৰ এই সমূহ কাৰ্যসূচীৰ অন্তৰ পিছতে মুকলি সভা অনুষ্ঠিত কৰা হয় সত্য প্ৰাক্তন সভাপতি প্ৰকাশ গগৈ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায় ৰূপুল দিহিঙীয়াই সভাত প্ৰেছ ক্লাবৰ সকলো কৰ্মকৰ্তা তথা বিষয়ববীয়াৰ মাজত হোৱা আলোচনা বিলোচনাৰ মৰ্মে ৰঞ্জিত বৰাক সভাপতি আনন্দ তেৰাং আৰু ৰূপুল দিহিঙীয়াক উপসভাপতি সুৰজ মহন্ত সম্পাদক অৰ্জুন থাপাক সহকাৰী সম্পাদক প্ৰদীপ চেতিয়াক সাংস্কৃতিক সম্পাদক গণেশ পাছোৱানক কাৰ্যালয় সম্পাদক হিচাপে লোৱাৰ উপৰিও 9জন সদস্যক অন্তৰ্ভুক্তি কৰি নতুন সমিতিখন গঠন কৰা হয় উল্লেখযোগ্য যে সভাত জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত কুমাৰ মদ্ৰাই বিশেষ অতিথি আৰু সাংবাদিক শৈলেন্দ্ৰ গগৈ সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে উল্লেখ্য ৰিপৰ্ট কাট নিউজ সময় চেতন বাণিজ্যিক বিৰতিৰ আপুনি বাৰু বিশুদ্ধ খোৱা পানীৰ অভাৱ অনুভৱ কৰিছে নেকি এতিয়া আৰু চিন্তা নাই কাৰণ বজাৰলৈ আহিল কাঞ্চ ৱাটাৰ বিজ্ঞানসন্মত উন্নত মানৰ প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা কাঞ্চ ৱাটাৰে আপোনাক দূষিত পানীৰ ভয়াৱহতাৰ পৰা আঁতৰত ৰাখিব কাঞ্চ ৱাটাৰ Want to increase the productivity of your crops or thinking to buy machinery tools and agricultural equipment? Here's the one-stop destination for your needs. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited is here to fulfill all your needs. Here you will get 3 wheels auto rickshaw, auto truck, tractor, power tiller, tempo, etc. Facilities and tools available are water tank, 2-wheel farm hand tractor with reaper, H-wheel, land leveler, cultivator, rotavator, hydraulic trailer, etc. For loan facility and further details, please contact at 7002045078 or 9854923592. Hanse Agricultural Machinery and Tools Private Limited and Hanse Automobile Private Limited, Rongkhelan, Difu, Karbi Anglong. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱে তো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক কাঞ্চ জুচ প্ৰিয় টিভি পিছত পুনৰ বাতৰি মজিয়াত ৰাইজে নখ জোকাৰিলে নৈ বয়
আপদ বাক্যটি সাৰোগত কৰি বাৰিষা কালচোৱা ডিফু লৰপ লাংচু উপনৈৰ তাণ্ডৱত ভগাচিকা পথ মেৰামতিত উঠি পৰি লাগিল ৰাইজ হয় চৰকাৰলৈ বাট চোৱা মানে নিজৰে অথন্তৰ পথ নিজৰ নিজ নিজ ঘৰলৈ এই পথেৰে দিনৰ পোহৰতেই হওক বা নিশাৰ আন্ধাৰতেই হওক খোজকাঢ়ি বা বাহনত আহ-যাহ কৰিবই লাগিব এইবাৰ বাৰিষা কালচোৱাত লৰপ লাংচু উপনৈয়ে আন বছৰৰ দৰে শক্তি প্ৰদৰ্শন কৰি ধাহি মুহি বৈ খহাই লৈ যায় পথৰ উপৰি ভাগ খলা বোমা পথটোৰে যাতায়াত নিতান্তই বিপদজনক সকলো সময়তে যিকোনো ভয়ানক দুৰ্ঘটনাৰ আশংকা বিদ্যমান এনে আশংকাৰ পৰা ৰক্ষা পাবলৈ ৰাইজে দেওবাৰ ছুটি দিনটো চাই এয়া হাতে হাতে কোৰ লৈ খলা বোমা অংশত মাটি পুৰোৱা কাৰ্য সম্পাদন কৰিছে গাঁৱৰ গাঁওবুঢ়া তথা মুখীয়ালৈকে ধৰি কি চৰকাৰী বিষয়া কি কৰ্মচাৰী কি বনোৱা কি অটো চালক সকলোৱে মিলি পথ মেৰামতি কামত এইদৰে তৎপৰতাৰে কৰা পৰিলক্ষিত হৈছে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ ডিফুত পোনপ্ৰথমবাৰৰ বাবে লণ্ড্ৰীৰ দোকান মুকলি কাৰ্বিসকলৰ মাজত এনে দোকান হয়তো প্ৰথম নিশ্চয় ক'ব লাগিব যে স্বনিৰ্ভৰশীলতাৰ এয়া প্ৰথম নিদৰ্শন লণ্ড্ৰীখনৰ বিশেষত্ব যে ইয়াত গ্ৰাহকৰ কাপোৰ ধুই ইস্ত্ৰি কৰাৰ লগতে গ্ৰাহকে ইচ্ছা কৰিলে ঘৰে ঘৰে বিলোৱাৰ ব্যৱস্থা কৰা হ'ব হয় উঠি অহা কাৰ্বি শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবে এয়া হ'ব পাৰে এক উপযুক্ত নিদৰ্শন দা টাইডি টাউনত গ্ৰাহকে নিজৰ কাপোৰ কানি ধুৱাবলৈ সুবিধা লাভ কৰাৰ লগতে পাব ঘৰত বহিয়ে ধুই ইস্ত্ৰি কৰা কাপোৰ লাভ কৰিব ডিফুৰ ৰং খেলনত নতুনকৈ মুকলি কৰা এই দোকানখন যোৱা শুক্ৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে পৰিষদৰ উপাধ্যক্ষ ৰীতে সিংহিয়ে নিউজ টেক্স ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ